আজি প্ৰথম খবৰটো হৈছে কোভিড-19 শেহতীয়া পৰিস্থিতিক লৈ চৰকাৰৰ নতুন নিয়ম আৰু আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ নতুন নিয়মৰ কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰেল অথবা বিমানেৰে অসমলৈ আহিলে 10 দিনৰ পৰিৱৰ্তে 24 ঘণ্টা কোৱাৰেণ্টাইনত থাকিব লাগিব। RT-PCR পৰীক্ষাৰ ফলাফল পালে শেষ হ'ব কোৱাৰেণ্টাইন। আৰু RT-PCR ফলাফল 2200 টকা দিলে একেদিনাই পাব। লগতে আৰোগ্য হোৱা কোভিড যাত্ৰীয়ে নতুনকৈ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। আৰু কৰোনাত আৰোগ্য হৈ বিমান অথবা ৰেলত গ'লে নালাগে কোভিড পৰীক্ষা। উল্লেখযোগ্য যে ছেপ্টেম্বৰ মাহত প্ৰতিদিনে 2400 জনকৈ আক্ৰান্ত চিনাক্ত হোৱাৰ কথা সদৰি কৰি তেওঁ কয় যে ছেপ্টেম্বৰৰ 28, 29, 30 তাৰিখে স্বাস্থ্য বিভাগে 1 লাখ লোকৰ কোভিড পৰীক্ষা কৰিব। ইয়াৰ পিছৰ খবৰটো হৈছে অসমলৈ অহা বিমান যাত্ৰীৰ ক্ষেত্ৰত নতুন প্ৰটকল ৰাজ্য চৰকাৰৰ। আৰু এতিয়াৰে পৰা visitassam.org নামৰ এপটোত অনলাইন ফৰ্ম ভৰ্তি কৰিব লাগিব। আৰু কোভিড আৰোগ্য হৈ অহা ব্যক্তিৰ নহয় কোনো টেষ্ট। আৰু বিমান অথবা ৰেলেৰে আহিলেও নহয় কোনো টেষ্ট। কোভিড সুস্থ হোৱা প্ৰমাণ পত্ৰ দেখুৱাব লাগিব যাত্ৰীসকলে। ইয়াৰ পিছৰ খবৰটো হৈছে 5 অক্টোবৰত গুৱাহাটীৰ 6000 পৰিয়াললৈ ভূমি পট্টা। মহানগৰীৰ কেইবা হাজাৰ পৰিয়ালৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱ হোৱাৰ পথত আগবাঢ়িছে। আৰু সমগ্ৰ ৰাজ্যত থলুৱা লোকে ভোগ দখল কৰি থকা ভূমি পট্টা দিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত গুৱাহাটী মহানগৰীৰ 6000 পৰিয়ালেও মাটিৰ পট্টা লাভ কৰিব। ইফালে অহা 5 অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰিব। আৰু ইয়াৰ সমান্তৰালকৈ অন্যান্য জিলাসমূহতো উপায়ুক্তৰ জৰিয়তে ভূমি পট্টা প্ৰদান কৰা হ'ব। ইফালে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে গুৱাহাটী, দিছপুৰ, আজাৰা, চন্দ্ৰপুৰ আৰু সোণাপুৰ ৰাজ্য চক্ৰ কাৰ্যালয়ৰ অধীনৰ প্ৰায় 6000 পৰিয়ালে 5 অক্টোবৰত ভূমি পট্টা লাভ কৰিব। ইফালে প্ৰতিটো ৰাজ্য চক্ৰ কাৰ্যালয়ত আবেদনকাৰীৰ কবুলা পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। আৰু কামৰূপ মহানগৰ জিলাৰ দিছপুৰ ৰাজ্য চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত সৰ্বাধিক 4000 পৰিয়ালে ভূমি পট্টা লাভ কৰাৰ সম্ভাৱনা আছে। আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশ মতে পৰ্যায়ক্ৰমে গুৱাহাটী মহানগৰীত চৰকাৰী ভূমিত বাস কৰা লোকসকলেও ভূমি পট্টা লাভ কৰিব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে প্ৰতি বছৰে 1 লাখ পৰিয়ালক ভূমি পট্টা দিয়াৰ কথা ঘোষণা কৰিছিল। আৰু ইয়াৰে অংশ হিচাপে প্ৰায় 46000 পৰিয়ালক ইতিমধ্যে ভূমি পট্টা প্ৰদান কৰা হৈছে। ৰাজ্যৰ প্ৰায় 55000 থলুৱা পৰিয়ালক আনুষ্ঠানিকভাৱে 5 অক্টোবৰত ভূমি পট্টা প্ৰদানৰ যোজনা চলাইছে চৰকাৰে। লক্ষণীয় যে গুৱাহাটীৰ পাহাৰ অঞ্চলত বাস কৰা প্ৰায় 85000 পৰিয়ালে এতিয়াও ভূমি পট্টা লাভ কৰা নাই। এই লোকসকলৰ সৰহ সংখ্যকে ভূমি পট্টা বিচাৰি কবুলা ৰাজ্য চক্ৰৰ কাৰ্যালয়ত জমা দিছে। ভূমি পট্টা দিয়াৰ দাবীত গুৱাহাটী মাটি পট্টা সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও দল সংগঠনে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইয়াৰ পিছৰ খবৰটো হৈছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি প্ৰক্ৰিয়াত হোৱা খেলিমেলিত জড়িত হোৱা কোনো লোকে সাৰি যাব নোৱাৰিব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু অনিয়ম তথা নিযুক্তি প্ৰক্ৰিয়াত হোৱা খেলিমেলিত জড়িত লোকে কঠোৰ শাস্তি পোৱাৰ লগতে নিযুক্তিত সম্পূৰ্ণ স্বচ্ছতা অনাৰ বাবে চৰকাৰখনে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰিব বুলিও মুখ্যমন্ত্ৰী সোণোৱালে দৃঢ় স্থিতি ব্যক্ত কৰে। আৰু উপ পৰিদৰ্শকৰ নিযুক্তি প্ৰক্ৰিয়াত হোৱা খেলিমেলিত বিজেপিৰ যুৱ নেতা দিবন ডেকাও জড়িত বুলি সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয় তদন্ত ক্ষিপ্ৰতাৰে চলি আছে, গতিকে কোনো সাৰি নাযায়। অৰ্থাৎ বিজেপি নেতা দিবন ডেকাৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী সোণোৱালে অনিয়মত জড়িত কোনোৱে সাৰি যাব নোৱাৰিব বুলি চৰকাৰৰ স্থিতি স্পষ্ট কৰে। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে কেইবাজনকো কৰায়ত্ব কৰা হৈছে।